অলৰাইট গাইজ, যিবিলাক কেণ্ডিডেটছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এক্সাম দিছে, সেইবোৰ ষ্টুডেণ্টছে বহুতে সুধি আছে যে দাদা এক্সাম হৈ গ'ল বহুত দিন হ'ল, কিন্তু এতিয়ালৈকে কাউন্সেলিঙৰ একো নোটিছ অহা নাই। কাউন্সেলিং কেতিয়া হ'ব পাৰে, কাউন্সেলিং কেনেকৈ হ'ব, বহুতো কুৱেশ্যন কৰি আছে। চ' কাউন্সেলিং ডি ফাৰ্ম আৰু বি ফাৰ্মৰ বহুত সময় লয়। BSc নাৰ্ছিঙৰ কাউন্সেলিঙৰ এডমিশ্যন কাউন্সেলিঙৰ নোটিছ ওলালে, কাউন্সেলিঙৰ চইচ ফিলিং চলি আছে, কাউন্সেলিং অনলাইন হৈ আছে BSc নাৰ্ছিঙৰ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে ডি ফাৰ্মৰ কাউন্সেলিং কৰোঁতে অলপ টাইম লয়। এনেকুৱা হৈছিল এবাৰ 2021ত যে এক্সাম হৈছিল, এক্সাম হোৱাৰ 5-6 মাহ পিছত কাউন্সেলিং আৰম্ভ হৈছিল। চ' শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে ডি ফাৰ্মৰ আৰু বি ফাৰ্মৰ কাউন্সেলিং কৰাতে অলপ টাইম ল'ব। এইবাৰ এনেকুৱা চান্স আছে যে কাউন্সেলিং হোৱাৰ সম্ভাৱনা মষ্ট প্ৰবেবলি নৱেম্বৰত হ'ব পাৰে। চ' এক্সামৰ 3-4 মাহ পিছতে কাউন্সেলিং হয়, মষ্ট প্ৰবেবলি 3 মাহ পিছতে কাউন্সেলিং হ'ব। এবাৰ 3 মাহ বা 4 মাহ পিছত হ'ব পাৰে। চ' মষ্ট প্ৰবেবলি নৱেম্বৰত হোৱাৰ সম্ভাৱনা আছে। কাউন্সেলিং নোটিছ অক্টোবৰৰ লাষ্টত ওলাব পাৰে বা নৱেম্বৰৰ ফাৰ্ষ্টত ওলাব পাৰে। যদি অক্টোবৰৰ লাষ্টত কাউন্সেলিং নোটিছ ওলায় তেতিয়াহ'লে নৱেম্বৰৰ ফাৰ্ষ্টত কাউন্সেলিং আৰম্ভ হ'ব। চ' তোমালোকৰ কাউন্সেলিং অফলাইন নহয়, অনলাইন হ'ব। যেনেকৈ BSc নাৰ্ছিঙৰ কাউন্সেলিং চলি আছে এতিয়া চলি আছে চইচ ফিলিং, কেনেকৈ কোনটো চইচ ফিলিং কৰিবা, কেনেকৈ চইচ ফিলিং দিবা, সেইটো চলি আছে। অনলাইন কাউন্সেলিং হৈ আছে BSc নাৰ্ছিঙৰ। আৰু ফিজ পে'মেণ্টো কৰিব লাগে। যেনেকৈ এইবাৰ BSc নাৰ্ছিং কাউন্সেলিঙত 500 ফিজ পে'মেণ্ট কৰিব লাগিব কাউন্সেলিং কৰাতে। চ' তোমালোকৰ যদি BSc ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাউন্সেলিং কৰা তেতিয়াহ'লে 500 কাউন্সেলিং ফিজ দিব লাগিব। চ' কাউন্সেলিং অনলাইনে হ'ব তোমালোকৰ। আৰু কাউন্সেলিং মষ্ট প্ৰবেবলি নৱেম্বৰত হোৱাৰ সম্ভাৱনা আছে। নৱেম্বৰৰ ফাৰ্ষ্টতো হ'ব পাৰে বা লাষ্টতো হ'ব পাৰে। যদি কাউন্সেলিং নোটিছ নৱেম্বৰৰ ফাৰ্ষ্টত ওলায় তেতিয়াহ'লে কাউন্সেলিং নৱেম্বৰৰ লাষ্টত হ'ব। চ' কাউন্সেলিং অনলাইন হ'ব, চইচ ফিলিং আৰু চইচ লকিং কৰিব দিব। চ' অনলাইনত এসপ্তাহমান টাইম দিব তোমাক যে চইচ ফিলিং কৰা, চইচ ফিলিং কৰিবলৈ এসপ্তাহ টাইম দিব। তোমালোকে চইচ ফিলিং কৰিবলৈ তোমালোকে যিটো এপ্লিকেশ্যন নাম্বাৰ পাইছিলা একনলেজমেণ্টত বা এডমিট কাৰ্ডত যিটো একনলেজমেণ্ট নাম্বাৰ পাইছিলা, সেইটো আৰু পাছৱৰ্ডটো দি তোমালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত তোমালোকে চইচ ফিলিং কৰিব লাগিব। আৰু চইচ ফিলিং কৰোঁতে তোমালোকে 500 টকামান পে'মেণ্টো কৰিব লাগিব। চ' চইচ ফিলিং শেষ হোৱাৰ পিছত তোমালোকক চইচ লকিং কৰিব দিব যে তোমালোকে এইকেইটা কলেজে চইচ লকিং কৰিব বিচাৰা নেকি, যে চইচ কৰিব বিচাৰা নেকি, তেতিয়াহ'লে চইচ লকিং কৰিব পাৰিবা। যদি লকিং নকৰা তেতিয়াহ'লে অট'মেটিকেলি লকিং হৈ যাব বা তোমালোকে নিজেও কৰিব লাগিব পাৰে। চ' কেনেকৈ হয় মই পিছত জনাম, যেতিয়া কাউন্সেলিং হয় তেতিয়া মই ভিডিঅ' বনাম, ভালদৰে তোমালোকক জনাম যে কেনেকৈ হ'ব। কিবা চেঞ্জো হ'ব পাৰে, মই যেনেকৈ কৈ আছোঁ তেনেকৈও নহ'ব পাৰে, অলপ চেঞ্জো হ'ব পাৰে। চ' মই যেনেকৈ হোৱাৰ সম্ভাৱনা আছে সেনেকৈ কৈ আছোঁ। চ' কিবা যদি চেঞ্জ হয় তেতিয়াহ'লে মই পিছত চইচ লকিং কৰাৰ এসপ্তাহমান পিছত তোমালোকৰ নোটিছ ওলাব যে তোমালোকে কোনকেইটা কেণ্ডিডেট চিলেক্ট হৈছে আৰু কোনখন কলেজত তোমালোকৰ এডমিশ্যন হৈছে। তেনেকৈ তোমালোকৰ চইচ লকিং কৰাৰ পিছত এসপ্তাহমান পিছত তোমালোকে গম পাবা কোনখন কলেজত তোমালোকে এডমিশ্যন ল'ব পাৰিবা আৰু কোনখন কলেজত তোমালোকে এডমিশ্যন হৈ গৈছে বা হোৱা নাই তোমালোকে কৰিব লাগিব, পিছত পে'মেণ্ট কৰিব লাগিব, এডমিশ্যন ফিজ দিব লাগিব, তাৰপিছত এডমিশ্যন হ'ব। চ' চইচ ফিলিং লকিং কৰাৰ পিছত তোমালোকৰ নোটিছ আহিব যে তোমালোকে চিলেক্টেড কেণ্ডিডেটছৰ লিষ্ট আহিব এখন, সেইখনত তোমালোকে গম পাবা। আৰু তোমালোকৰ কাউন্সেলিঙৰ সময়ত ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব কিছুমান, যেনে মই যিবিলাক মেণ্ডেটৰী ডকুমেণ্টছ সেইবোৰৰ কথা কৈ আছোঁ, যেনে স্কুল চাৰ্টিফিকেট বা সেইবোৰ এডমিট কাৰ্ড, ক্লাছ 10 মাৰ্কশ্বিট, এইবোৰ তোমালোকৰ লগত আছে। যিবোৰ নাই সেইবোৰৰ কথা কৈ আছোঁ, যেনে প্ৰথমতে PRC চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আছাম, এইটো চাৰ্টিফিকেট তোমালোকক লাগিব, যে তোমালোকৰ লাগিব। এইটো চাৰ্টিফিকেট নহ'লে এডমিশ্যন নিদিয়ে। বহুত কলেজত এইটো চাৰ্টিফিকেট যদি কাৰোবাৰ নাথাকে তেতিয়াহ'লে এডমিশ্যন নিদিয়ে। চ' তোমালোকৰ যদি কাৰোবাৰ লগত পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট বা PRC চাৰ্টিফিকেট নাই তেতিয়াহ'লে তোমালোকে এতিয়াই বনাই লোৱা, কাৰণ PRC নহ'লে এডমিশ্যন পোৱাৰ সম্ভাৱনা নাথাকে। আৰু নেক্সট হ'ল গেপ চাৰ্টিফিকেট। তোমালোকৰ গেপ চাৰ্টিফিকেট লাগিব। যিবিলাক কেণ্ডিডেটছে ড্ৰপ দিছে, 1-2 বছৰ ড্ৰপ দিছে, নিটৰ কাৰণে হওক, জিঅ'ৰ কাৰণে হওক, বা BSc কৰি আছিল, বেলেগ কিবা কৰি আছিল, চ' তোমালোকৰ গেপ চাৰ্টিফিকেট লাগিব। চ' তোমালোকে গেপ চাৰ্টিফিকেট এখন বনাই ৰাখিবা। তাৰপিছত তোমালোকৰ যিবিলাক কেণ্ডিডেটছৰ জেনেৰেলৰ বাহিৰে যিবোৰ EWS, SC, ST প্লেনছ, ST হেল্থ বা বেলেগ কেটেগৰী যিমান কেটেগৰীত এপ্লাই কৰিছা সেইবিলাকৰ কেটেগৰী চাৰ্টিফিকেট লাগিব। চ' তোমালোকে কেটেগৰী চাৰ্টিফিকেটটো বনাই ৰাখিবা। চ' এইখিনি 3টা চাৰ্টিফিকেট, কেটেগৰী চাৰ্টিফিকেট, PRC, গেপ চাৰ্টিফিকেট, 3খন চাৰ্টিফিকেট মেইন, 3খন তোমালোকে বনাই ৰাখিবা আগতীয়াকৈ। চ' তোমালোকৰ কাউন্সেলিং যেতিয়া হ'ব, কাউন্সেলিং যেতিয়া নোটিছ ওলাব, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ৱেবছাইটত কাউন্সেলিং নোটিছ ওলাব। আৰু তোমালোকক ইমেইলো কৰিব পাৰে যে কাউন্সেলিং কেতিয়া হ'ব। তেনেকৈ ইমেইল এটা যাব পাৰে, তোমালোকৰ যিটো ইমেইল দিছিলা ফৰ্ম ফিল আপ কৰাতে সেইখন ইমেইল যাব পাৰে সেইটোত।
সো যদি ইমেইল নাযায় তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ৱেবছাইটত কাউন্সেলিং নোটিছ ওলাব বা ডিএমই ৱেবছাইটত কাউন্সেলিং নোটিছ আহিব পাৰে। সো যেতিয়া আহে তেতিয়া মই লগে লগে ভিডিঅ' বনাম, তোমালোকক জনাম। তোমালোকে চিন্তা কৰিব নালাগে, কেতিয়া আহিব তোমালোকে নটিফিকেশ্যন অন কৰি ৰাখিবা, লগে লগে পাই যাবা যে কাউন্সেলিং কেতিয়া হ'ব, কেনেকৈ হ'ব, সম্পূৰ্ণ ডিটেইলছত পাই যাবা সকলো বস্তু। সো যেতিয়া কাউন্সেলিং হয় মই এটা ভিডিঅ' বনাম তোমালোকৰ কাৰণে এক্সট্ৰাকৈ। সো সেইটো ভিডিঅ'ত মই জনাম যে কাউন্সেলিং কেনেকৈ হ'ব, কি কৰিব লাগিব। সো মই যেনেকৈ কৈছোঁ এইটো ভিডিঅ'ত, সো তেনেকৈ হ'ব লাগে কাউন্সেলিং। যদি কিবা চেঞ্জেছ হয় তেতিয়াহ'লে মই তোমালোকক পিছত জনাম যেতিয়া হ'ব। সো আৰু লগতে তোমালোকে যিবোৰ কেণ্ডিডেটছে AU CET এক্সাম দিছিলা, লগতে বি ফাৰ্ম এক্সামো দিছিলা, ডি ফাৰ্মৰ এক্সামো দিছিলা, BSc নাৰ্ছিঙৰ এক্সামো দিছিল ছোৱালীবিলাকে। সো তোমালোকে যদি গোটেইকেইটা এক্সাম দিছা তেতিয়াহ'লে তোমালোকে BSc নাৰ্ছিঙৰ এক্সাম যদি দিছিলা তেতিয়াহ'লে BSc নাৰ্ছিঙৰ কাউন্সেলিং কৰা যদি পাই যোৱা, নহ'লে নাপালে বেলেগ পিছত এইটো কাউন্সেলিং কৰিব পাৰিবা। আৰু যদি তোমালোকে AU CET এক্সাম দিছা তেতিয়াহ'লে AU CET এক্সামৰ কাউন্সেলিং ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাউন্সেলিংতকৈ আগত হ'ব। সো তোমালোকে যদি AU CET এক্সামত সিট পাই যোৱা এগ্ৰিকালচাৰ বা ভেটেনাৰীত বা ফিচাৰী সায়েন্সত যিটোতে সিট পাই যোৱা তেতিয়াহ'লে তোমালোকৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাউন্সেলিং কৰিব নালাগে। সো তোমালোকে এইটো কৰিলে হ'ল। সো AU CETৰ কাউন্সেলিং আগত হ'ব ডি ফাৰ্ম আৰু বি ফাৰ্মতকৈ। সো এইটো কৰিব পাৰা। যদি AU CETত সিট নোপোৱা তেতিয়াহ'লে তোমালোকে ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাউন্সেলিং এটেম্প কৰিব পাৰিবা। বা যিবিলাক কেণ্ডিডেটছে এগ্ৰিকালচাৰ বা ভেটেনাৰীত সিট নলয়, যে ডি ফাৰ্ম এক্সাম ভাল হৈছে বা বি ফাৰ্ম এক্সাম ভাল হৈছে, সো তোমালোকে এইটোত এডমিশ্যন নোলোৱা তেতিয়াহ'লে তোমালোকে সেইটোতো ল'ব পাৰিবা। বা মই এটা ছাজেষ্ট কৰিম যে তোমালোকে AU CET এক্সাম যিবিলাক কেণ্ডিডেটছে দিছা সেইবিলাক কেণ্ডিডেটছে AU CET এক্সাম দিয়া কেণ্ডিডেটছবোৰে তোমালোকে এডমিশ্যন লৈ থোৱা এগ্ৰিকালচাৰ বা ভেটেনাৰীত বা ফিচাৰী সায়েন্সত, চেৰিকালচাৰ, হৰ্টিকালচাৰ, কমিউনিটি সায়েন্সত যিকোনো এটা এডমিশ্যন লৈ থোৱা। যদি তোমালোকে ডি ফাৰ্ম বি ফাৰ্মত বাই চান্স নোপোৱা তেতিয়াহ'লে এইটোৱে কৰিব পাৰিবা। আৰু বা যদি তোমালোকে বি ফাৰ্ম কৰিব খোজা, ডি ফাৰ্মৰ কথা নকওঁ বাৰু, যদি তোমালোকে বি ফাৰ্ম কৰিব খোজা তেতিয়াহ'লে এইবোৰ বাদ দিও সেইটো কৰিব পাৰিবা। সো এইবোৰ বাদ দিলে বা তোমালোকে যদি সিট উইথড্ৰ কৰা তেতিয়াহ'লে একো পেমেণ্ট কৰিব নালাগে। সো তোমালোকে এনেই বাদ দিব পাৰিবা ইচ্ছা কৰিলে, যেতিয়া ইচ্ছা তেতিয়াই সিট উইথড্ৰ কৰিব পাৰিবা। সো আজিৰ কাৰণে ইমানখিনি আছিল। নেক্সট যেতিয়া কাউন্সেলিং নোটিছ ওলাব তেতিয়া মই জনাম তোমালোকে কাউন্সেলিঙত কি কৰিব লাগিব। সো থেংক ইউ।